আজিৰ তাৰিখত আমি খুব বেছি ফেমিনিজিম, উইমেন এম্পাৱাৰমেণ্ট টাৰ্মিনলজিত বেছি বিশ্বাস কৰোঁ, আমি সেইবোৰ কথা আলোচনা কৰোঁ। বাট প্ৰেক্টিকেলি আমি চাব গ'লে শ্বেডো এটাৰ পৰা ওলাই অহাটো বহুত টান। যেতিয়া আপুনি এটা বিশাল গছ এজোপাৰ তলত থাকিব, তাৰে শ্বেডত থাকি আপুনি কাম কৰিব, এণ্ড দেন তাৰ পৰা ওলাই আহি নিজৰ এটা অস্তিত্ব বনাব লাগে। মই ভাবোঁ সেই প্ৰচেছটো বহুত টান। তেনেকুৱা এটা সময়ত যেতিয়া মই ভাবোঁ মানুহে এক্টিংটোক এক্টিং বুলি কয়, বাট ইমান অডিয়েঞ্চে ইমান ধুনীয়াকৈ ৰেজনেট কৰি দিয়ে সেই এক্টাৰজনৰ লগত যে ইভেঞ্চুৱেলি গৈ তেওঁ ইমানেই ৰিলেট কৰে যে ডেট গ'জ বিয়ণ্ড এক্টিং, যে এক্টিং হৈ নাথাকে আৰু। চ' ব্ৰেকিং ডেট শ্বেডো, দেন মানুহৰ লগত ৰেজনেট হোৱা, আৰু তাৰপিছত আপুনি হয়তো এনেকুৱা ফেনছো লগ পাইছে যোনে হয়তো আপোনাক এটা কেৰেক্টাৰৰ থ্ৰু দি বেছি মৰম কৰে। চ' সেই বস্তুবিলাক কেনেকুৱা ফিল হয় অলপ কওক না। প্ৰথম কথা, তুমি নিজেই নিজৰ প্ৰশ্নটোতে কৈছা যে মানুহে কেনেকৈ মানে মানুহজনক পাহৰি সেই কেৰেক্টাৰটোৰ মাজলৈ গুচি যায়। গতিকে তাত লাগিব ফাৰ্ষ্ট অফ অল ডেডিকেশ্যন, নিষ্ঠা, সাধনা। আৰু যেতিয়া নিষ্ঠা থাকিব নহয়, যেতিয়া সততা থাকিব, যেতিয়া সত্য থাকিব, মই তোমাক কৈছোঁ অৱয়ব, তোমাক কোনেও ৰখাব নোৱাৰে তোমাৰ সপোন বাস্তৱ কৰাৰ পৰা।